নমস্কাৰ। আজি আমাৰ RKY লাইভ অসমৰ এখন বিশেষ সাক্ষাৎকাৰ আৰু এই সাক্ষাৎকাৰত আমন্ত্ৰণ কৰি আনিছোঁ জামাত ইছলাম হিন্দৰ এজন ৰাজ্যিক পৰ্যায়ৰ নেতা শফিকুল ইছলাম ডাঙৰীয়া। আমাৰ এই অনুষ্ঠানলৈ তেখেতক স্বাগতম জনাইছোঁ। আসসালামু আলাইকুম। আজিৰ এই প্ৰেক্ষাপটত আমি বহুকেইটা গুৰুত্বপূৰ্ণ আলোচনা কৰিম। তো তাৰে ভিতৰত প্ৰথমটো কথা আমি আমাৰ সন্মানীয় অতিথিৰ পৰা জানিব বিচাৰিম যে মুছলমানৰ প্ৰকৃত অৰ্থ কি, মুছলমানৰ সংজ্ঞা কি, আমি কাক ইছলামত মুছলমান কাক কোৱা হয়? হয়, আপোনাৰ এই চেনেললৈ মই ধন্যবাদ জনাইছোঁ, স্বাগতম জনাইছোঁ। আজি যিটো গুৰুত্বপূৰ্ণ আপুনি প্ৰশ্ন সুধিছে, ইছলামত মুছলমানৰ সংজ্ঞা কি, প্ৰকৃত মুছলমান কোন হয়, কাক মুছলমান কোৱা হয়, এয়া এটা তাত্ত্বিক আচলতে আলোচনা, গভীৰ আলোচনা। তো সাধাৰণতে আমি জানো যে ইছলাম ধৰ্মত জন্মগ্ৰহণ কৰা বা আব্দুর রহমান, কামাল উদ্দিন জন্মক লৈ ইছলামিক যিবিলাক নাম ৰখাৰ পিছত সেইজন মানুহ আমি ইছলাম ধৰ্মত অন্তৰ্ভুক্ত। আৰু আমি এটা মুছলমান এটা জাতি, গতিকে জানে যে বিভিন্ন ধৰ্মত আছে, হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, আৰু মুছলমান সকলো এটা ধৰ্ম। কিন্তু কোৰাণত যদি আমি অধ্যয়ন কৰোঁ, কোৰাণৰ যিটো কনচেপ্ট যে ইছলাম কোনো জাতি নহয়, কোনো এটা ধৰ্মৰ নাম নহয়, মুছলমান কোনো জাতিৰ নাম নহয়, আৰু ইছলাম কোনো এটা বিশেষ ধৰ্মক নুবুজায়। ইছলাম হ'ল আল্লাহ প্ৰদত্ত এটা জীৱন বিধান। আৰু মুছলমানসকল এই ইছলামক যিসকলে ফ'ল' কৰে, কোৰাণৰ যি বিধি বিধান নীতি নিয়ম আছে সেইবিলাক যিসকলে অনুসৰণ কৰে, হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম শেষ নবী, এই ইছলাম প্ৰচাৰৰ কাৰণে আল্লাহ তালাই পৃথিৱীলৈ যিমান নবী ৰচুল পঠিয়াইছে, বা আমি যিসকলক দূত বুলি কোৱা হয়, পয়গম্বৰ বুলি কোৱা হয়, এই সৰ্বশেষ পয়গম্বৰ দূত হ'ল হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লাম। গতিকে আল্লাহৰ বিধান আৰু হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ নীতি আদৰ্শ যিসকলে অনুসৰণ কৰে সেইসকলকহে মুছলমান বুলি কোৱা হয়। মুছলমান কোনো এটা জাতিৰ নাম নহয়, কোনো এটা এলেকাবাসীৰ নাম নহয়। ইয়াতে যিসকলে, আকৌ কৈছোঁ, যিসকল মানুহে সি যি বংশতে জন্ম গ্ৰহণ নকৰক কিয়, যি ধৰ্মতে জন্ম নকৰক কিয়, তেওঁ যদি ইছলামৰ নীতি আদৰ্শ, কোৰাণৰ বিধি বিধান যদি মানি লয় আৰু সেইমতে তেওঁ যদি জীৱন যাপন কৰে, তেওঁকে কোৱা হয় মুছলমান। আৰু মুছলমানৰ ঘৰত জন্ম লৈ যদি কোনোবাই মুছলমানৰ ঘৰত জন্ম লৈছে, তেওঁৰ পিতৃ মুছলমান, মা মুছলমান, তেওঁৰ বংশ মুছলমান বা ইছলাম ধৰ্মৰ, কিন্তু সেই মানুহজন তেওঁ ইছলামৰ নীতি নিয়ম নামানে, হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ নীতি আদৰ্শ তেওঁ নামানে, তেওঁক আমাৰ দুনিয়াৰ মানুহে মুছলমান বুলি ক'ব পাৰে, কিন্তু প্ৰকৃতভাৱে ইছলামৰ যি কনচেপ্ট তাত কিন্তু তেওঁ মুছলমান হিচাপে স্বীকৃতি নাপায়, আল্লাহৰ ওচৰত তেওঁ স্বীকৃতি নাপায়। কাৰণ আল্লাহৰ ওচৰত মুছলমান হিচাপে স্বীকৃতি পাবলৈ হ'লে আল্লাহ প্ৰদত্ত যি জীৱন যি বিধি বিধান সেইটোক তেওঁ স্বীকাৰ কৰিব লাগিব, আৰু অকল স্বীকাৰেই নহয়, সেইমতে তেওঁ জীৱন যাপন কৰিব লাগিব। গতিকে এক কথাত যে যিসকলে কোৰাণ আৰু আমি হাদিছ, আল্লাহৰ বিধি বিধান আৰু হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱন আদৰ্শ যিসকলে বিশ্বাস কৰে আৰু সেইমতে জীৱন যাপন কৰে, সেইসকলক কোৱা হয় মুছলমান। মুছলমান কোনো জাতি, গোত্ৰ, সম্প্ৰদায়ৰ নাম নহয়। এতিয়া আলী ৰহমান উদ্দিন কোনোবাই নাম উপাধি লৈছে, কিন্তু তেওঁ যদি ইছলামৰ নীতি আদৰ্শ মানা নাই, কোৰাণৰ বিধি বিধান মানা নাই, তেওঁ আল্লাহৰ ওচৰত তেওঁ মুছলমান হিচাপে তেওঁ স্বীকৃতি মৰ্যাদা নাপায়। আৰু কোনোবাই এজনে কিবা বেলেগ ধৰ্মত জন্মগ্ৰহণ কৰিছে, সি শৰ্মা হ'ব পাৰে, কলিতা হ'ব পাৰে, বুদ্ধ হ'ব পাৰে, আৰু সেই মানুহজন যদি
কোৰাণ আৰু হাদিছৰ বিধি বিধান মানি লয় আৰু তেওঁ যদি সেইমতে জীৱন যাপন কৰে তেনেহ'লে তেওঁ মুছলমান হিচাপে আল্লাহৰ ওচৰত স্বীকৃতি পাব। তো আমাৰ আমন্ত্ৰিত অতিথিৰ পৰা এটা কথা স্পষ্ট আমি জানিছোঁ, আপোনাৰ নাম আবু বক্কৰ ছিদ্দিক হ'ব পাৰে, আপোনাৰ নাম কিবা আলী হ'ব পাৰে, আপোনাৰ ইউনিফৰ্ম কিবা হ'ব পাৰে, কিন্তু তাৰ মাজতে কিন্তু আপুনি যে এজন মুছলমান সেইটো কিন্তু তাতে পৰিচয় নহ'ব। কাৰণ তেখেতে স্পষ্ট কৈ গৈছে মুছলমানৰ যিটো আইন আছে, যিটো নিয়ম আছে, এই নিয়মখিনি মানিব লাগিব, তাৰপিছতহে এজন প্ৰকৃত মুছলমান হ'ব পাৰিব। তো আমি দ্বিতীয় আৰু তেখেতৰ পৰা আৰু কিছু গুৰুত্বপূৰ্ণ কথা আমি জানি লওঁ। যেনেকুৱা আমাৰ আজিৰ যিটো সমাজ ব্যৱস্থা চলিছে, বিভিন্ন মুছলিম ঠাইত আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে আমাৰ যিটো বতৰ, যিটো ঠাণ্ডাৰ বতৰ চলি আছে, এই বতৰত বিভিন্ন ঠাইত বাণিজ্য মেলা ইত্যাদি বহু ধৰণৰ এনেকুৱা ধৰণৰ মানে শব্দ যিখিনি হৈ আছে, এই শব্দখিনি আমি যদি শব্দ প্ৰদৰ্শন বুলি কওঁ, তো আমি আজি এই যিটো মেট্ৰিক আমাৰ শিক্ষাৰ্থীসকল আছে তেওঁলোকে বহুত সমস্যাত পৰি আছে। তো আমি যদি আজি ইনকুৱাৰী কৰিবলৈ যাওঁ, দেখা গৈছে যে আমাৰ যিখিনি মুছলিম এৰিয়া বুলি দাবী কৰা একাংশ ব্যক্তিসকলে তেওঁলোকে এই পাৰ্মিশ্যন লৈ এইখিনি কৰি আছে আৰু বিভিন্ন সুতৰ ব্যৱসায় চলি আছে। তো স্পষ্ট কথা, যদি সিহঁত আৰু সুদৰ ব্যৱসায়টো কোনো মুছলমানে কিজানি কৰিব নোৱাৰিব। আৰু গান বাজনা এইবিলাকত মুছলমানৰ লগত কিবা সম্পৰ্ক থকা বুলি আপুনি ক'ব পাৰিব নেকি? নহয় চাওক, আপুনি বহুত মানে হয়তো সমাজৰ এই অৱস্থা চাই আপোনাৰ মনলৈ বহুত প্ৰশ্ন জাগিছে যে ইছলাম শান্তিৰ ধৰ্ম, মুছলমানসকল সেই ইছলামৰ বাহক, তাৰপিছতো এই মুছলমান সমাজত এইবিলাক কিয়? ইছলামত যিবিলাক নিষিদ্ধ মানে কাম আছে, যেনেকৈ সুদ ইছলামে কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে, জুৱা নিষিদ্ধ কৰা হৈছে, মদ ইছলামত নিষিদ্ধ কৰা হৈছে, অশ্লীল নগ্নতা, মানুহক কষ্ট দিয়া, মানে শব্দ প্ৰদূষণ, মানে বিভিন্ন ধৰণৰ যিবিলাক মানে কাম, এইবিলাক ইছলামে কেতিয়াও এলাউ কৰা নাই। কিন্তু সেই কামবিলাক আজিকালি দেখা গৈ আছে মুছলমান সমাজত হৈ আছে আৰু মুছলমান সমাজেই কৰি আছে। তো এয়া আচলতে মই আকৌ কৈছোঁ যে বৰ্তমান যিটো আমি মুছলিম সমাজ বুলি আমি কৈ আছোঁ যে এইটো মুছলমান, এতিয়া আমাৰ অসমৰ 1 কোটিৰ ওপৰত আমাৰ মুছলমান জনসংখ্যা, আমাৰ যিটো অসমৰ যিটো চেঞ্চাছত আমি দেখা যায় 1 কোটিৰ ওপৰত ইয়াতে মুছলমান জনসংখ্যা। কিন্তু বাস্তৱতে যে যিটো মানে কোৰাণৰ মানে নীতি অনুসৰি যিসকল মুছলমান, সেই হিচাপে কিমানজন মুছলমান ওলাব? কাৰণ ইয়াতে অধিকাংশ মুছলমান মানে জন্মগত মুছলমান, বাই বাৰ্থ ভাৰতীয় নাগৰিক হ'ব পাৰে, কিন্তু ইছলামত বাই বাৰ্থ জন্মগতভাৱে ইছলাম কেতিয়াও মুছলমান হিচাপে কোনো। তো আমাৰ এই আলোচনা চক্ৰত আপোনাৰ অমূল্য সময়খিনি দিয়াৰ বাবে আপোনাক মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আৰু সমূহ শ্ৰদ্ধাৰ আমাৰ দৰ্শকসকলৰ পৰা আমি আজিৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ।